Welcome. Sao hay photo Oh. Hey guys, welcome back to my channel. This is vlog আৰু মই প্ৰিয়াক্ষী আকৌ আজি vlog এটা লৈ আহিছোঁ যেহেতু অংশুৰ বাৰ্থডে পাইছেহি আপোনালোকে জানে অংশুৰ বাৰ্থডে 1 জুলাইত হয় সো 1 জুলাই হৈছেগে হ'ব হৈছে আৰু সো সেই কাৰণে মই ভাবিছোঁ তাৰ কাৰণে এটা সাৰপ্ৰাইজ প্ল্যান কৰোঁ সাৰপ্ৰাইজ গিফটৰ প্ল্যান কৰোঁ সো সেই গিফটৰ কাৰণে মই ৰেডি হৈছোঁ সো হেতুকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ গিফটটো এটা DIY হ'ব যেহেতু কিনি আনি সবেই দিব পাৰে সেইকাৰণে মই ভাবিছোঁ তাক এনেকুৱা এটা গিফ্ট উপহাৰ দিওঁ যিটো মানে মই নিজে বনাব পাৰোঁ প্লাছ সেইটো তাৰ কাৰণে খুব স্পেচিয়েল হৈ থাকে গোটেই জীৱনটোৰ কাৰণে সো সেইকাৰণে মই এখন ডায়েৰী লৈছোঁ ডায়েৰীত তাৰ আপোনালোকে যিসকলে জানে সেইসকলে জানে আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে কৈছোঁ যে তেওঁ খুব মানে গান খুব ভাল পায় আৰু তেওঁ নিজে নিজে গান লিখি থাকে আৰু তেওঁ গান গাই লিখে সো সেইকাৰণে কি হয় তেওঁ মানে লিখা গানবিলাক মই একেলগে এখন ডায়েৰীত লিখি লৈছোঁ আৰু সেইখনত মানে মই জাৰ্নেল টাইপত বনাম বুলি ভাবিছোঁ তাত বেলেগ বেলেগ ষ্টিকাৰ লগাই উইথ নিউজ পেপাৰ কাটিং বা বেলেগ ধৰণৰ মেগাজিনৰ কাটিঙৰ লগত মানে যাতে মই সেই বস্তুটো বনাব পাৰোঁ তাৰ কাৰণে মই ৰেডি হৈছোঁ তাৰ কাৰণে মই কেইটামান স্পেচিয়েল বস্তু প্ৰিণ্ট আউট উলিয়াই থৈছোঁ সেইকেইটা মই আপোনালোকক দেখাই ল'ব লওঁ সো যিসকলে জানে জাৰ্নেলৰ কথা এনেকুৱা ধৰণৰ ষ্টিকাৰ লাগে আপোনালোকে জানে মোৰ ওচৰত এনেকুৱা টেপ নাই সেইকাৰণে মই ইয়াত আৰু টেপটো বহুত কষ্টলিও হয় সেইকাৰণে মই ইয়াত কেইটামান ব্লেক এণ্ড হোৱাইটত গুগলৰ পৰা চাৰ্চ কৰি এনেকুৱা ধৰণৰ ষ্টিকাৰখিনি প্ৰিণ্ট আউট উলিয়াই লৈছোঁ ব্লেক এণ্ড হোৱাইটত এণ্ড এইবিলাকো দেখিছে এইবিলাকো একেধৰণৰ ষ্টিকাৰেই হয় সো এই ষ্টিকাৰবিলাক মই প্ৰিণ্ট আউট উলিয়াই লৈছোঁ এইবিলাক মিউজিকেল যিবিলাক ষ্টিকাৰ হয় সেইবিলাক কালি কিছুমান মই কাট আউট বনাইছিলোঁ সেই কাট আউটখিনিও মই আপোনালোকক দেখাইছোঁ তো এইখিনি হৈছে কাট আউটখিনি এডাল এক্সট্ৰা এডাল আছিলে সো এডাল মই এনেকৈ কাটি ইয়াত থৈ দিছোঁ যিখিনি মই কাট আউট বনালোঁ এইখিনি মই এনেকৈ থৈ দিছোঁ এইবিলাক দেখিছে এইবিলাক যিখিনি কাট আউট কালিয়ে মই এইখিনি উলিয়াই থৈ দিছোঁ জাৰ্নেলৰ কাৰণে বাকী এইখিনি এক্সট্ৰা যিখিনি মিউজিকৰ লগত ৰিলেটেড বস্তু আৰু সেইখিনি মই উলিয়াই থৈ দিছোঁ তাৰপিছতে আৰু অলপমান ষ্টিকাৰ আছে সৰু সৰু একেবাৰে ফ্লাৱাৰ আৰু মিউজিকৰ লগত ৰিলেটেডো হয় বাৰু এইখিনি হৈছে ফ্লাৱাৰ দেখিছে এইখিনিও মই কাট আউট জাষ্ট A4 পেপাৰৰ পৰা এনেকৈ কাটি কাটি থৈ দিছোঁ এইখিনি গোটেইখিনি ফ্লাৱাৰৰে হয় সো এইখিনি কালি কাটিলোঁ এইখিনি এই ইয়াতকৈও সৰু সৰু এইখিনি হৈছে মিউজিকৰ লগত ৰিলেটেড ষ্টিকাৰ হয় এইবিলাক সো এইখিনিও মই কাটি থৈ দিছোঁ কালিয়ে কটা এইখিনি যেহেতু কটাখিনি দেখাবলৈ নহ'লে আৰু সো এইখিনি এতিয়া মই বনাম এইবিলাকো আছে দেখিছে সো এইবিলাক মই এনেকৈ একেলগে থৈ দিছোঁ আৰু ইয়াতে এইটো হৈছে আইচক্ৰীমৰ বটল টেমা আছিলে এইটোতে মই এনেকৈ থৈ দিছোঁ মই এনেকুৱা ধৰণৰ বস্তুবিলাক থৈ দিওঁ যাতে মই এনেকুৱা যিকোনো কামত লগাব পাৰোঁ আৰু এখন নৰ্মেল ডায়েৰী লৈছোঁ আৰু এই ডায়েৰীখনতে মই তেওঁ সেইবিলাক লিখি লৈছোঁ গানবিলাক এইবিলাক মই অলপমান আপোনালোকক দেখাওঁ মোৰ যে কাট আউটখিনি নাথাকোঁতেও মই অলপমান বনাইছিলোঁ নিউজ পেপাৰ হেৰিয়াৰ লগত নিউজ পেপাৰৰ পৰা বনোৱা এইবিলাক নিউজ পেপাৰৰ যিবিলাক ফটো থাকে সেইবিলাক কাটি কাটি বনোৱা সো এইখিনি এইটোত এনেকৈ বনাইছোঁ ইয়াত আৰু অলপমান এড কৰিম মিউজিকৰ ৰিলেটেড বস্তু এইটোও বনাইছিলোঁ তেনেকৈ এইবিলাক চব নিউজ পেপাৰৰ পৰা সো এইখিনি বস্তু মই আকৌ এবাৰ মিউজিকৰ বস্তুখিনি আকৌ এড কৰিব লাগিব ইয়াতে সো এইখিনি এনেকৈ মই কৰি যাম আৰু সো ফাইনেল প্ৰডাক্টটো কেনেকুৱা হয় সেইখিনি মই আপোনালোকক মোক মানে একেবাৰে কৰি হোৱাৰ পিছতহে দেখাম যদি কেতিয়াবা আপোনালোকৰ চাব মন যায় যে কেনেকৈ এড কৰিব লাগে কেনেকৈ লগাব লাগে সেইখিনিৰ কাৰণে মই বেলেগকৈ ভিডিঅ' এটা বনাই দিম আপোনালোকে কমেণ্টত জনাব মোক যদিহে আপোনালোকৰ চাব মন যায় সো এতিয়া মই এইখিনি কাম কৰি লওঁ মই আকৌ আপোনালোকক অকণমান দেৰিকৈ লগ পাই আছোঁ বাই বাই আৰু এতিয়া ইতিমধ্যে আমি বাৰ্থডে আয়োজন আৰম্ভ কৰিছোঁ ৰাতি প্ৰায় 8:30 বাজিব হ'ল সববিলাক সৰু সুৰা কামখিনিৰ পৰা আজৰি হৈ এতিয়া বেলুন লগাবলৈ লৈছোঁ বেলুন লগাম আৰু অলপমান এনেই পেজেণ্ট পেপাৰে কাটি থৈ দিছিলোঁ মই
চ' সেইখিনি অলপমান ডেক'ৰেশ্যনৰ কাম কৰিম। বহুত বেছি ডেক'ৰেশ্যন নকৰোঁ, অলপমানেই ডেক'ৰেশ্যন কৰিম, বেলুন লগাম আৰু বেলেগ কিবা কিবি যদি কৰিব পাৰোঁ চাম। বাকী বিশেষ একো আনি থোৱা নাই। তেওঁৰ কাৰণে এটা স্পেচিয়েল গিফ্ট আনি থৈছোঁ। আজি অলপ দিনৰ আগতে তেওঁৰ কাৰণে এটা ইয়েৰিং চাই আহিছিলে। চ' সেই ইয়েৰিংটো মই আজি ছাৰপ্ৰাইজ গিফ্ট বুলি আনি থৈ দিছোঁ। তেওঁ গম নাপায়। আজি আমি ভণ্টি আৰু মই টাউনলৈ গ'লোঁ একেলগে। চ' তাৰ পৰাই তেওঁৰ কাৰণে সেই গিফ্টটো লৈ আহিছোঁ আৰু সেইটোকে কেক কটাৰ সময়ত দিম। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো। বহুত বেছি ডেক'ৰেশ্যন কৰা নাই, যিহেতু আমাৰ গাঁৱত ভাগৱত আৰম্ভ হ'ব আৰু তেওঁ সেইকাৰণে নামঘৰত আছে। নামঘৰৰ পৰা যেতিয়া আহিব তেতিয়াহে আমি কেক কাটিম। আজি নামঘৰৰ পৰা অহা অকণমান দেৰি হ'ব, 12টা বজাত কেক কাটিবলৈ নাপাম। তেওঁ যেতিয়াই আহে তেতিয়াই কাটিম আৰু সেইকাৰণে এইকেইটা আয়োজন কৰি লৈছোঁ সোনকালে। চ' চাই থাককচোন। বৰ একেবাৰে অৰ্ডাৰ দিলোঁ, এইটো তাক ঘৰত মগাই দিছোঁ। হেপী বাৰ্থডে গাব লাগিব নহয়। হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে ডিয়াৰ। এইখিনি মমখিনি উঠাই দিয়া। হৈ গ'ল। Nào không đấy, quá. Hey guys, so birthday celebration to kali hoi gol aru jehetu amar yat 2 tarikor pora bhauna bhagot start hoise, so he karone amar yate উপবাস দিয়া হৈছে। গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে উপবাসে থাকিব। সেইকাৰণে আমি মাছ মাংসৰ তেনেকুৱা ধৰণৰ কোনো খানাৰ ব্যৱস্থা কৰা নহ'লে বাৰ্থডেত। আমি কেক কাটিলোঁ আৰু ৰাতিপুৱা মায়ে পায়স অকণমান দিলে আৰু সেয়াই আমাৰ বাৰ্থডে চেলিব্ৰেশ্যন আজি হৈ গ'ল। তো সেইখিনিয়ে দেখাবলগীয়া আছিলে আপোনালোকক। যিখিনি দেখাব পাৰিলোঁ সেইখিনি আপোনালোকক দেখালোঁ। অলপ আপোনালোকক দেখাইছিলোঁ যে মই এখন জাৰ্নেল টাইপত তেওঁ ডায়েৰীখন ডিজাইন কৰি দিছিলোঁ। সেই জাৰ্নেলখনকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ লাষ্টত, তাৰ ৰিজাল্টটো কেনেকুৱা হ'ল। চ' ব'লকচোন চাই লওঁ।
চ' সেইখনেই আছিলে অলপকৈ বনালোঁ তেওঁ লিখা গানবিলাকে মই তাত ডায়েৰীখনত লিখি দিছোঁ আৰু তাৰপিছতে ডিজাইন কৰি দিছোঁ তেনেকৈ আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আগুৱাই গৈ আছে আপোনালোকৰ মৰমতে আৰু আপোনালোকে মৰম দিব যাতে আৰু আগুৱাই যাব পাৰে চ' এতিয়ালৈ বাই বাই মই আকৌ লগ পাম আপোনালোকক মোৰ নেক্সট ভিডিঅ'ত চ' চাই থাকিব মোৰ ভিডিঅ' আৰু প্লিজ 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 ছাবস্ক্ৰাইব মাই চেনেল বাই বাই